নমস্কাৰ মোৰ নাম হৈছে বিষ্ণু শইকীয়া আৰু আজি আপোনালোকৰ আগত মই প্ৰেজেন্ট কৰিবৰ কাৰণে গৈ আছো ইণ্ডাষ্ট্ৰীৰ এটা এমেজিং ব্ৰেণ্ড যিটোৰ নাম হৈছে আইগ্লো। আপোনালোকে ফ্ৰণ্টত দেখি আছে দিস ইজ এন এমেজিং ব্ৰেণ্ড। সো আইগ্লো বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগত আমি নৰ্মেলি এটা বস্তুৰ ওপৰত ডিসকাস কৰিম, সেইটো হৈছে বিউটি। হোৱাট ইজ বিউটি? একচুৱেলি বিউটি প্ৰত্যেকজন ব্যক্তিয়ে বিচাৰে, প্ৰত্যেকজন ব্যক্তিয়ে লাইফত ধুনীয়া হৈ থাকিব বিচাৰে, আপুনিও বিচাৰে, মই বিচাৰোঁ। সো যদি আপুনি ধুনীয়া হৈ থাকিব বিচাৰে, আপোনাৰ টোটেল হোল বডি স্কিন যদি আপুনি ইম্প্ৰুভমেণ্ট বিচাৰে, তেতিয়াহ'লে ইণ্ডাষ্ট্ৰীৰ এটা প্ৰডাক্ট লঞ্চ কৰিছে যিটো নাম হৈছে আইগ্লো, যিটো প্ৰডাক্টে আপোনাক দিব পিনিট এণ্ড বিয়ণ্ড দ্য স্কিন। স্কিনৰ ভিতৰৰ পৰা আপোনাৰ ব্ৰাইটনেছ এণ্ড গ্লো দিব স্কিনত, প্লাছ এণ্ড আনডিনাইবল বিউটি। আনডিনাইবল বিউটি মিনছ আপোনাৰ ডাৰ্ক টোন টু লাইট টোনলৈও ইণ্ডাষ্ট্ৰীৰ আইগ্লোৱে কনভাৰ্ট কৰিব পাৰে। সো এনেধৰণৰ এটা প্ৰডাক্ট। সো তাৰ আগত আমি জানিম এই প্ৰডাক্টটোত কি কি কম্পজিশ্যন আছে। সো কম্পজিশ্যন হিচাপে যদি প্ৰথমে চাই, ইয়াত নাম্বাৰ 1 কাশ্মীৰ ভেলীত যিটো পোৱা যায় সেইটো কোৱা হয় চেফ্ৰন। চেফ্ৰন পোৱা যায়, যিটো কেশৰ বুলি কোৱা হয়, আৰু ৱৰ্ল্ডৰ আটাইতকৈ বেষ্ট চেফ্ৰন পোৱা যায় কাশ্মীৰ ভেলীত, যিটো যথেষ্ট কষ্টলি হয়, আৰু ইয়াৰ ফ্ৰেগমেণ্ট ইণ্ডাষ্ট্ৰীৰ আইগ্লোত অলৰেডি দিছে। আৰু চেফ্ৰনে নৰ্মেলি কি হয়, এণ্টি বেক্টেৰিয়েল, এণ্টি ইনফ্লেমেটৰী হিচাপে আমাৰ বডিত কাম কৰে, স্কিনৰ এগেইনষ্টত কাম কৰে। লগতে এই চেফ্ৰনে আপোনাৰ শৰীৰত ৰিমুভ একনি, আপোনাৰ পিম্পলছ ৰিমুভ কৰিবৰ কাৰণে কাম কৰিব পাৰে। প্লাছ এই চেফ্ৰনে আপোনাৰ শৰীৰৰ স্কিনৰ ব্ৰাইটনেছ বঢ়াবৰ কাৰণে যথেষ্ট ইম্প্ৰুভমেণ্ট দিব পাৰে। অ'কে, নাম্বাৰ 1 ইনগ্ৰেডিয়েণ্ট যিটো কেপ্টেইন ইনগ্ৰেডিয়েণ্ট হৈছে চেফ্ৰন। ইয়াৰ লগতে এক্সট্ৰা কম্পজিশ্যন যিখিনি আছে তাৰ ভিতৰত যদি আপুনি চাই, প্লেণ্ট কলাজেন। প্লেণ্ট কলাজেন নৰ্মেলি কালেক্ট কৰা হয় তিয়ঁহ, আপোনাৰ বিলাহী, এনেধৰণৰ সামগ্ৰীৰ পৰা কালেক্ট কৰা হয়। আৰু প্লেণ্ট কলাজেনে আপোনাৰ যিটো আগতে আমি কৈছিলোঁ পিম্পলছ ৰিমুভৰ ক্ষেত্ৰত, আপোনাৰ ধৰক ডাৰ্ক স্পট ৰিমুভৰ ক্ষেত্ৰত যথেষ্ট হেল্প কৰে। অ'কে, ইয়াৰ পিছত যদি আপুনি 2 নম্বৰতে চাই, ইয়াত আৰু এটা ইম্পৰ্টেণ্ট আছে মলিকুল যিটো কোৱা হয় গ্ৰেপছ এক্সট্ৰেক্ট। আঙুৰৰ পৰা কালেক্ট কৰা হৈছে। গ্ৰেপছ এক্সট্ৰেক্টেও ঠিক তেনেধৰণে আপোনাৰ স্কিনৰ যিটো হাৰ্ডনেছটো বঢ়াব, স্কিনটো আপোনাৰ ব্ৰাইটনেছটো বঢ়াব, প্লাছ স্কিনটো টাইট কৰাত হেল্প কৰিব। নেক্সট ইয়াত আৰু ইম্পৰ্টেণ্ট মলিকুল হিচাপে যদি আপুনি চাই, কজইক এচিড। কজইক এচিডে এজন ব্যক্তিৰ যিটো স্কিনটো ছানবাৰ্ণৰ পৰা প্ৰটেকশ্যন দিয়ে। ইয়াৰ পিছত যদি আপুনি চাই লিকৰিক এচিড, লিকৰিক এচিডে নৰ্মেলি এজন ব্যক্তিৰ যিটো স্কিনৰ অইলটো মেইনটেইন কৰাত হেল্প কৰে। ইয়াৰ পিছত যদি আপুনি চাই লুটিন এক্সট্ৰেক্ট, লুটিন এক্সট্ৰেক্টে এই ব্যক্তিজনৰ শৰীৰত কি কাম কৰে, স্কিনৰ ড্ৰাইনেছটো মেইনটেইন কৰে, যথেষ্ট বেছি স্কিনটো ড্ৰাই হৈ যাবৰ কাৰণে নিদিয়ে। আৰু লুটিন এক্সট্ৰেক্টটো কালেক্ট কৰা হয় আপোনাৰ যিটো মেৰিগ'ল্ড, যিটো আমাৰ বেলি ফুল বুলি কোৱা হয়, তাৰ পৰা কালেক্ট কৰা হয়। আৰু ইয়াত আটাইতকৈ ইম্পৰ্টেণ্ট এটা কম্পজিশ্যন আছে যিটো হৈছে CO-Q10। CO-Q10এ আপোনাৰ শৰীৰৰ যিটো ব্ৰাইটনেছ, স্কিনৰ যিটো ব্ৰাইটনেছ, যিটো গ্ল'নেছ, এইটো ইম্প্ৰুভ কৰাত হেল্প কৰে। অ'কে, চ' এইখিনি কম্পজিশ্যনৰ জৰিয়তে আইগ্লো মেইনটেইন কৰা হৈছে। দিছ ইজ কল্ড এছৰ্টেড পেকেজ। এছৰ্টেড পেকেজ মিনছ ইয়াত 4টা কম্পজিশ্যনত আপুনি পাব। নাম্বাৰ 1 হৈছে ব্লেক কাৰেণ্ট, নাম্বাৰ 2 হৈছে মেংগো, নেক্সট অৰেঞ্জ, নেক্সট ষ্ট্ৰবেৰী। 4টা ফ্লেভাৰত আপুনি পাব। এনেধৰণৰ পাউচ আপুনি পাব 35 ml। যদি আপুনি ধুনীয়া হৈ থাকিব বিচাৰে বা আপোনাৰ স্কিনৰ বিভিন্ন ধৰণৰ প্ৰব্লেম আছে, চকুৰ গুৰি হয়তো আপোনাৰ ক'লা হৈ গৈছে, ৰিংকলছ পৰিছে, স্কাৰ মাৰ্ক পৰিছে, আপোনাৰ যদি স্কিনৰ ব্ৰাইটনেছটো আপুনি কমি গৈছে বুলি ফিল কৰিছে, বা স্কিনটো আপোনাৰ ক'ৰবাত ছিগি ভাগি গৈছে, এনেধৰণৰ যদি আপোনাৰ ফিল হৈছে, পিম্পল যদি আপোনাৰ স্কিনত আহিছে, যথেষ্ট আপোনাৰ খহু হৈ যদি ছালৰ দাগ যোৱা নাই, এনেধৰণৰ যদি বিভিন্ন প্ৰব্লেমত আপুনি পৰিছে, বা ইলাষ্টিচিটি যদি কমি গৈছে, স্কিনটো যদি লুজ হৈ গৈছে আপোনাৰ বেছি, বা আপোনাৰ এণ্টি এজিং এফেক্ট যদি বডিত আহিছে, আপুনি বয়সতকৈ বেছি বুঢ়া যেন আপোনাক দেখা দিছে, তেতিয়াহ'লে আইগ্লো আজিৰ পৰা আপুনি ব্যৱহাৰ কৰক। এই প্ৰডাক্টটো 35 ml পাউচ হয়। আপুনি যদি আফটাৰ ফুড এটা গুড ৰিজাল্ট পাবৰ কাৰণে ডেইলি 2টা পেকেট ইউজ কৰে, তেতিয়াহ'লে 100% আপুনি এটা ভাল ৰিজাল্ট পাব। আৰু এইটো আফটাৰ 3 years, 3 বছৰৰ পিছত 3 বছৰতকৈ অধিক ল'ৰা ছোৱালীৰ পৰা আপুনি দিব পাৰে, সকলোৱে ইউজ কৰিব পাৰে। আপুনি যদি এক্সট্ৰা কিবা মেডিচিন ইউজ কৰি আছে তাৰ লগত ইউজ কৰিব পাৰে, আৰু আপুনি লং টাৰ্মৰ কাৰণেও যদি ইউজ কৰিব বিচাৰে ইউজ কৰিব পাৰে। গতিকে মাই ডিয়াৰ ফ্ৰেণ্ডছ, এতিয়াৰ পৰা আৰু আপুনি আপোনাৰ ফেচত আধা কেজি 1 কেজি মেকআপ লগোৱাৰ কোনো প্ৰয়োজন নাই। ইণ্ডাষ্ট্ৰীয়ে এমেজিং ব্ৰেণ্ড লঞ্চ কৰিছে আইগ্লো। আজিয়ে ব্যৱহাৰ কৰক, আজিয়ে অৰ্ডাৰ কৰক। আপোনাৰ ওচৰ চুবুৰীয়া যিসকল ব্যক্তি আছে ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ, তেওঁলোকক কণ্টেক্ট কৰক আৰু ইমিডিয়েট আইগ্লো ব্যৱহাৰ কৰক। আপুনি হেল্ডি থাকক, স্কিনৰ ব্ৰাইটনেছ বঢ়াওক, আৰু সকলোকে ধুনীয়া হৈ থাকিবৰ কাৰণে উৎসাহ যোগাওক। উইচ ইউ অল দ্য বেষ্ট। থেংক ইউ ছ' মাছ। থেংক ইউ।